हेलो फ्रेंड्स, আজি আমি বনাম ম্যাঙ্গো জুস। তাৰ কাৰণে মই লৈছোঁ এটা ডাঙৰ আম আৰু 1 কাপ গাখীৰ। তাৰপিছত আমি ইয়াত লৈছোঁ মিক্সাৰ জাৰ আৰু আমি ইয়াত দি দিম আমখিনি। আমটো মই কাটি ললোঁ, কাটি কিনে আমখিনি দি লৈছোঁ। তাৰপিছত ইয়াত আমি দি দিম চেনি। চেনি আমি 4 চামুচৰ 2 চামুচ দিছোঁ আৰু আমি ইয়াত গাখীৰ ঢালি দিম। মই গাখীৰখিনি গৰম কৰি ফ্ৰিজত থৈ লৈছিলোঁ। তাৰপিছত এয়া আমি মিক্সিত মাৰি ল'ব। তাৰপিছত এয়া মোৰ ওপৰৰ পৰা লাগিছেনে কিমান ধুনীয়া। এনেকুৱাকৈ আপোনালোকে বনাই কিনে খাই চাব, বহুত ভাল লাগে এতিয়া গৰমত। আৰু মোৰ চেনেলটো লাইক কৰি দিবা আৰু নতুনকৈ যদি আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিব নাপাহৰিবা।